কবিতাৰ শিৰোনাম পৰিৱৰ্তনহীন। পাঠ কৰিছে ৰেবত। ক'ব নোৱাৰাকৈ ক'ৰবাত কিবা এটা হেৰাই গ'ল, বেলি ওলাল, সময় অতিবাহিত হ'ল। ক'ব নোৱাৰাকৈ সন্ধ্যা নামিল জীৱনলৈ, তাৰ পিছতো মই একেই থাকিলোঁ পৰিৱৰ্তনহীনভাৱে। আনৰ বাবে চিন্তা কৰি মই সকলো হেৰুৱালোঁ। মই ক্লান্ত, মই অসহায়, যাৰ বাবে জীৱনটো আনৰ ওচৰত বিক্ৰী কৰিলোঁ। যেতিয়াই অসহ্য হয় মোৰ মন, তেতিয়াই শ্বাস ৰুদ্ধ হৈ পৰে। বেদনাৰ ইতিহাস বুকুত সাৱটি অনেক নিশা মই উজাগৰি কটাইছোঁ। তাৰ পিছতো কিন্তু মই একেই থাকিলোঁ। কাৰোবাৰ কথা ভাবি মই সংগ্ৰামত লিপ্ত হলোঁ। হেতা পৰা দুখন মুখ দেখি মই নিজক নতুনকৈ সজালোঁ। মই নীৰৱ হৈ মই বৈ গলোঁ এঠাইৰ পৰা এঠাইলৈ। যিটো নিশা মোৰ টোপনি অহা নাছিল, সেই নিশাই মই মোৰ শব্দবোৰক সাজিছিলোঁ। আকাশৰ নীলালৈ চাই মই পমি গৈছিলোঁ। অযুত নীলা, তথাপি যন্ত্ৰণা আৰু কোলাহল। কোনোদিনেই নিজৰ বাবে একো বিচৰা নাছিলোঁ। মনলৈ স্থিৰতা আনিবলৈ চেষ্টা কৰিছিলোঁ। মই সপোন ৰচো, সিহঁতে ভাঙে, তাৰ পিছতো মই একেই থাকিলোঁ পৰিৱৰ্তনহীনভাৱে। আজিও মোৰ দুহাত কাহ, তথাপি মোৰ শেষ ক'ত? যাত্ৰাৰ শেষ নাই। মই পোহৰ হ'বলৈ ৰৈ আছো। আন্ধাৰৰ পিছত পোহৰ অহালৈ প্ৰতীক্ষাৰে মই অনেক বসন্ত পাৰ কৰিছোঁ। এহাতে সপোন, এহাতে আশালৈ মই ৰৈ আছো, মাথো ৰৈ আছো সেই পৰিৱৰ্তনহীনভাৱেই। ধন্যবাদ। কবিতাৰ শিৰোনাম পৰিৱৰ্তনহীন। পাঠ কৰিছে ৰেবত।